সম্বন্ধ এটা তেতিয়াহে জীয়াই থাকে যেতিয়া সম্বন্ধটো হৃদয়ৰ পৰা আৰম্ভ হয়, প্ৰয়োজনৰ পৰা নহয়। বেলেগক দিয়া কষ্টবোৰে এদিন যেতিয়া নিজে অনুভৱ কৰিবা তেতিয়া বুজিবা কিমান বিৰক্তিকৰ হ'ব পাৰে সময়বোৰ। চকুপানীৰ আঁৰত থকা দুখবোৰ কোনেও নেদেখে, কিন্তু ভুলবোৰ সকলোৱে দেখে। সময়বোৰ সদায় একেই হৈ নাথাকে। কান্দিব সেইজনেও লাগে যি আনক সদায় কন্দুৱায়। তুমি পইচা বনোৱা, সম্বন্ধবোৰ মানুহবোৰে নিজেই বনাই ল'ব। দুখবোৰে সদায় চকুপানী হৈ প্ৰকাশ নাপায়, কেতিয়াবা কেতিয়াবা এটা মিঠা হাঁহিৰেও প্ৰকাশ পায়। সময়বোৰ হেৰাই যোৱাৰ পাছত এটা কথা প্ৰায় অনুভৱ হয়, দেউতাই প্ৰতিটো কথা সঁচাকৈ কৈছিল। মৌনতা যেতিয়া শ্ৰেষ্ঠ হৈ পৰে কোনোবাখিনিত হৃদয়খনে ফেকুৰি উঠে। অলপ সাৱধানে থাকিবলৈ শিকক। আজিকালি মানুহবোৰে সুখবোৰ কালিলৈ কয় সুখত থাকিবা। ভাল বুলি কোৱা সকলোৱে লগ দিয়ে, কিন্তু বেয়া বুলি জানিও ভাল কৰিবলৈ চেষ্টা কৰা জনহে আচল বন্ধু। নিজকে তেতিয়াই বৰ অকলশৰীয়া অনুভৱ হয় যেতিয়া বিপদৰ সময়ত প্ৰিয় মানুহজনে সংগ এৰি দিয়ে। জীৱন বাটত আপোন বুলিবলৈ কোনো নাই, মাথৰ স্বাৰ্থ পূৰণৰ বাবেহে কিছুমান মানুহ আপোন হোৱাৰ অভিনয় কৰে। জীৱনটো শুদ্ধ পথতে আছিল, ভুল আছিল জীৱন পথৰ লগৰী। কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়, কঠিন হৈছে তেওঁৰ সৈতে কটোৱা প্ৰতিটো মুহূৰ্তৰ অনুভূতিবিলাক পাহৰি যোৱাটো। আপোন যেন লগা প্ৰত্যেকজন ব্যক্তিয়ে যেনেকৈ আপোন নহয়, ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তিয়ে সুখী নহয়। জীৱনলৈ মানুহ আহিব আৰু যাব, কিন্তু মনত ৰাখিব আপোনাৰ বাবে যোগ্যজন সদায় থাকি যাব। সময় খুব ৰহস্যময়। জানুৱাৰীত থকা প্ৰিয় মানুহবিলাক ডিচেম্বৰ আহোতে আহোতে হেৰাই যায়। সময় কটাবলৈ নতুন এজনক পোৱাটো সহজ, কিন্তু জীৱনটো কটাবলৈ সঁচা এজনক পোৱাটোহে কঠিন। মুখৰ কথাৰে বহুতে আপোন বুলিয়েই কয়, কিন্তু সময়তহে বুজা যায় কোন আপোন আৰু কোন পৰ। আপোনবোৰ পৰ হৈ আঁতৰি যায়, কিন্তু যিবোৰ স্মৃতি দি যায় সেইবোৰ প্ৰতি জীৱন কন্দুৱায়। দুখ মোৰো লাগে, কিন্তু আনৰ দৰে দেখুৱাই কান্দিব নাজানো। মনে মনে সকলো সহ্য কৰো। এবাৰ সুখৰ হাঁহি মাৰি দিয়া, কন্দুৱাবলৈ মানুহৰ লাইন লাগি যাব। অৱহেলা শব্দটো বহুত সৰু, কিন্তু ই হল সকলোতকৈ বেছি যন্ত্ৰণাদায়ক। অৱহেলা য'ত ৰাজত্ব কৰে, ভাল পোৱা তাতে মূল্যহীন হৈ পৰে, আৰু লাহে লাহে ভাল পোৱাবোৰ হেৰাই গৈ থাকে। ডিভোৰ্চ হোৱা নাৰী মানেই সংসাৰ কৰিব নোৱাৰা নাৰী নহয়, হয়তো কোনো অত্যাচাৰী পুৰুষৰ পৰা মুক্ত হৈ আহিছে। মানুহৰ দৰে চেহেৰা হলেই মানুহ হৈ নাযায়। মানুহ হবলৈ হলে সকলোতকৈ আগত মনুষ্যত্ব লাভ কৰিব লাগিব। জীৱনত কাৰোবাক আঘাত দিয়াৰ আগতে এবাৰ ভাবক, সেই আঘাত নিজে পালে কেনেকুৱা লাগিব। যিয়ে সুখী হোৱাৰ অভিনয় কৰি ৰাতি নিৰ্জনতাত নীৰৱে কান্দে, সেইজনে ভাল পোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে কষ্ট কি। সেইজনক আপোন বুলি ভাবি কি লাভ, যাৰ অন্তৰত আপোনাৰ প্ৰতি অলপ আপোন ভাবেই নাই। এবাৰ যেতিয়া কাৰোবাৰ পৰা বিশ্বাস উঠি যায়, তাৰ পিছত যিমানেই তেওঁ ভাল নহওক কিয় তাক আকৌ বিশ্বাস কৰিবলৈ সাহস নহয়। টকা থাকিলে প্ৰেম, ভাল পোৱা, বন্ধুত্ব, পৰিয়ালৰ সদস্য সকলোৱে আপোনাৰ খা খবৰ ল'ব আহিব। টকা নাথাকিলে খা খবৰটো দূৰৰে কথা, কোনোবাই আপোনাক চিনাকিও নিদিব। মৰম হল বতাহৰ দৰে, যি বেছিভাগ সময় নীৰৱে থাকে, কিন্তু সহানুভূতিৰে আৱৰি ৰাখে চিৰদিন চিৰকাল। ভাল পোৱা মানে একমাত্ৰ কাষে কাষে থকাই নহয়, দূৰত থাকিও প্ৰিয়জনক ভালে ৰখাৰ দায়িত্বৰ নামো ভাল পোৱা হয়। টোপনিৰ ওপৰতনো কি অভিমান কৰিবা, কাৰণ দুখী আচলতে সেই চেহেৰাটোহে যি মোক শুবলৈ নিদিয়ে। ভাগ্য সলনি হয় যদি লক্ষ্য স্থিৰ থাকে, আৰু সেইটো পূৰণ কৰাৰ বাবে মনত যদি জেদ থাকে, নহলে জীৱন হেৰাই যায় ভাগ্যক দোষ দিওঁতে দিওঁতে। জীৱনত কেতিয়াও নিৰাশ হ'ব নালাগে, যিমান পাৰো আগবাঢ়ি যাব লাগে, কাৰণ এয়াই জীৱন। তুমি কাৰোবাক নাপালে মৰি যাবা, সেইটো হল আবেগ। তোমাক জন্ম দিবকৈ এজনী মাতৃয়ে মৃত্যুৰ লগত যুদ্ধ কৰি আহিছে, সেইটো হল বাস্তৱতা। অসহায় বা দুখীয়া মানুহক কেতিয়াও ঘৃণা নকৰিব, কাৰণ দুখীয়া মানুহ আছে বাবেই সমাজত ধনী মানুহসকলৰ ইমান সন্মান। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব, আৰু এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, আহিছো নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, সুখী থাকক। ধন্যবাদ।